আজি মই ভেজ চুপ বনাবলৈ ওলাইছোঁ। ইয়াৰ বাবে মই আধা চামুচ এয়া কেৰাহীত বাটাৰ দি দিছোঁ। এতিয়া মই মিহিকৈ কাটি থোৱা আদা আৰু নহৰুখিনি দি দিছোঁ। মিহিকৈ কাটি থোৱা এফাল পিঁয়াজ দি দিছোঁ। চিলি ফ্লেক্স দিছোঁ। এতিয়া মই ভেজিটেবলখিনি বহাই দিম। এতিয়া মই গাজৰ মিহিকৈ কাটি লৈছোঁ, বিন লৈছোঁ আৰু কণ বিলাহী 4টামান লৈছোঁ। সোৱাদ অনুযায়ী নিমখখিনি দি দিছোঁ। ইয়াতে পানীখিনি দি দিছোঁ। গেছটো বঢ়াই দিছোঁ। ইমান উতলাৰ পিছত মই ইয়াৰ কৰ্ণফ্ল'ৰখিনি দি দিছোঁ। পুনৰ অলপ সময় উতলিব দিম। উতলি আছে। এতিয়া মই ইয়াতে জালুকৰ গুড়িখিনি দি দিছোঁ আধা চামুচ। এয়া মই অলপ বাটাৰ দি দিলোঁ। হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। চুপখিনি খাবৰ বাবে ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।